নমস্কাৰ মই নৱজিৎ ভট্টাচাৰ্যই আজি শিক্ষা ইউটিউব চেনেল আৰু শিক্ষা ফেচবুক পেজলৈ সমূহ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকবৃন্দক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ বিষয় আলোচনা কৰিব ওলাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অসমীয়া বিষয় জিকিৰ আলোচনা কৰিব ওলাইছোঁ। জিকিৰ পাঠটো আমি আলোচনা কৰিব ওলাইছোঁ আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ এই শিক্ষা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ যি ফেচবুক পেজ আছে শিক্ষা ফেচবুক পেজ তাক ফলো কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আজি আমি আলোচনা কৰিব ওলাইছোঁ দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ জিকিৰ। এতিয়া আমি পোনপ্ৰথমে আলোচনা কৰিব ওলাইছোঁ যে জিকিৰনো কি। এতিয়া আমি যদি আমাৰ সাধাৰণ ভাষাত যদি আমি জিকিৰ কি বুলি কোৱা হয় তেতিয়াহ'লে আমি ক'ম যে জিকিৰসমূহ হৈছে সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আচাৰ নীতি মৌলিক ভাৱ চিন্তাৰ প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। আৰু এই গীতসমূহ ৰচনা কৰিছিল আজান ফকীৰ চাহাবে। আৰু এই জিকিৰসমূহৰ লগত এটা আমাৰ সাদৃশ্য দেখা পোৱা যায়, সেইটো হৈছে যে বৰগীতৰ সাদৃশ্য। বৰগীতসমূহ ৰচনা কৰা হৈছিল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে আৰু ইয়াৰ ৰচনাৰ কাৰণ আছিল ধৰ্ম প্ৰচাৰ, একশৰণ ভগৱতী নাম ধৰ্মৰ প্ৰচাৰ। আৰু ঠিক তেনেকৈ আমাৰ অসমত সুদূৰ বাগদাদৰ পৰা আহি শ্বাহ মিলান, যাক আমাৰ বুলি কোৱা হৈছিল আজান ফকীৰ বুলি কোৱা হৈছিল, আৰু তেওঁ এই গীতসমূহ ৰচনা কৰিছিল। আৰু এই গীতসমূহৰ ৰচনাৰ মূল উদ্দেশ্য আছিল যে অসমত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰা, ইছলাম ধৰ্মৰ নীতি আদৰ্শৰ কথা প্ৰচাৰ কৰাটো, জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাটোৱে আছিল ইয়াৰ উদ্দেশ্য। এতিয়া আমি আলোচনা কৰোঁ যে জিকিৰ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ কি। জিকিৰ শব্দটো প্ৰকৃততে এটা আৰবী শব্দ আৰু এই আৰবী শব্দটো আহিছে জিকিৰ আৰবী শব্দ চিকৰৰ পৰা, আৰু যাৰ অসমীয়া ৰূপ হৈছে জিকিৰ। আৰু ইয়াৰ অৰ্থটো হৈছে যে ঘনে ঘনে উচ্চাৰণ কৰা, অৰ্থাৎ আল্লাহৰ নাম বাৰে বাৰে উচ্চাৰণ কৰি উপাসনা কৰাই নিজক আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এটা প্ৰচলিত নীতি। আৰু এই প্ৰচলিত নীতিটোকে জিকিৰত প্ৰকাশ কৰা হৈছে গীতৰ মাধ্যমেৰে। এতিয়া আমি আলোচনা কৰিব ওলাইছোঁ যে অসমীয়া জনসমাজত জিকিৰৰ ভূমিকা কি। যে প্ৰাচীন কালৰ পৰা অসমত ধৰ্ম নিৰপেক্ষতাৰ এটা পৰিৱেশ সৃষ্টি হৈ আহিছে। জনসমাজৰ মাজত কোনো ধৰ্মৰ মাজত বিভেদতা নাছিল আৰু তাৰ সমান্তৰালকৈ এই যি তাৰ উজ্জ্বল যি স্বাক্ষৰ, এই উজ্জ্বল স্বাক্ষৰসমূহ হৈছে এই জিকিৰসমূহ। আৰু এই জিকিৰসমূহত ইছলাম ধৰ্মৰ ভাৱাদৰ্শৰ কালিমা, মহত্ব, ইহকাল পৰকাল, কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা এই জিকিৰৰ মাজেৰে আমাৰ যে আজান ফকীৰ চাহাব তেওঁ ইয়াক প্ৰকাশ কৰি গৈছে। আৰু এই জিকিৰৰ সমান্তৰালকৈ জাৰি গীতসমূহ আমাৰ জনসমাজত প্ৰচলিত আছে। আৰু জাৰিসমূহৰ যি উৎপত্তিস্থল, এই উৎপত্তিস্থল আছিল কাৰাবালা। কাৰাবালা যি এক ইছলাম ধৰ্মৰ লোকসকলৰ মাজত কাৰাবালা এক অতি মৰ্মস্পৰ্শী ঠাই, য'ত নেকি হুছেইন আৰু তেওঁৰ পৰিয়ালবৰ্গক অতি নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল। আৰু তাৰ ভিত্তি কৰি তাৰ যি সেই মৰ্মস্পৰ্শী হেৰিক লৈ পেলাই এই জাৰিসমূহ ৰচনা কৰা হৈছিল। আৰু এই জাৰিসমূহ গীতত মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা প্ৰচলিত যি একশৰণ নাম ধৰ্ম, যি বৈষ্ণৱ ধৰ্মৰ যি আমাৰ বৰগীত, এই বৰগীতৰ প্ৰভাৱ জিকিৰ আৰু জাৰিৰ মাজতো বিদ্যমান। উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত, টোকাৰী গীত, দেহ বিচাৰৰ গীত, আনকি বৰগীতৰ দৰে আধ্যাত্মিক ভাৱ প্ৰকাশৰ সুৰৰ সৈতে জিকিৰৰ সুৰৰ সাদৃশ্য আছে। আৰু এই জিকিৰসমূহত অসমীয়া ভাষাৰ শব্দৰ লগতে আৰবী শব্দৰো সমাহাৰ ঘটিছে। আৰু এই সমাহাৰে এই সমন্বয় সৃষ্টি কৰিছে। প্ৰকৃততে অসমীয়া ভাষা সাহিত্যৰ অন্যতম সম্পদ ৰূপে পৰৱৰ্তী সময়ত দেখা পোৱা গৈছে যে জিকিৰসমূহ আজিও আমাৰ সমাজত প্ৰচলিত হৈ আছে। আৰু ইয়াক হিন্দু বা মুছলমান উভয় শ্ৰেণীৰ লোকে ইয়াক সমানে আদৰি লৈছে। আৰু এই পাঠটিয়ে আমাৰ পাঠ্যপুথিত এইকাৰণেই
অন্তৰ্ভুক্ত কৰা হৈছে যে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে যে জিকিৰনো কি বা জিকিৰৰ যি মাহাত্ম্য আমাৰ যি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা হয় আমাৰ ইছলাম ধৰ্মৰ বিষয়ে ইছলাম ধৰ্মৰনো কি ইছলাম ধৰ্মৰ তত্ত্ব বিষয়ক কিছুমান কথা ইয়াৰ দ্বাৰা প্ৰকাশ কৰিব বিচৰা হৈছে এতিয়া আমাৰ এই পাঠ্যপুথিত এই পাঠটোৰ যি অন্তৰ্ভুক্তি এই অন্তৰ্ভুক্তিৰ দ্বাৰা আমাৰ ছাত্ৰ সমাজে বহুখিনি উপকৃত হৈছে বিশেষকৈ তেওঁলোকে এই যিটো আমাৰ এটা অবিচ্ছেদ্য অংগৰূপে পৰিচিত যে জিকিৰ কি তাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাত সমৰ্থ হৈছে আৰু আমাৰ সমাজখনত যি ধৰ্মীয় নিৰপেক্ষতাৰ যিটো পৰিৱেশ এই পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰতো জিকিৰ আৰু জাৰিসমূহে এক অনবদ্য ভূমিকা পালন কৰিছে এতিয়া আমি আলোচনা কৰিব ওলাইছো যে আজান ফকীৰনো কোন জিকিৰসমূহ ৰচনা কৰা যি আজান ফকীৰ সাহাব এই আজান ফকীৰ সাহাব কোন আছিল তাৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছো আজান ফকীৰ সাহাব আছিল তেওঁৰ সম্পূৰ্ণ নাম আছিল শাহ মিলান মোহাম্মদ শাহ মিলান আছিল তেওঁৰ সম্পূৰ্ণ নাম আৰু তেওঁ আহিছিল সুদূৰ পাৰস্য দেশৰ পৰা আজিৰ যি ইৰাক এই ইৰাকৰ বাগদাদৰ পৰা আহিছিল আৰু তেওঁৰ লগত তেওঁৰ ভায়েক নবী মোহাম্মদ নবীও তেওঁৰ লগত আহিছিল আৰু আহি পেলাই স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত তেওঁলোকে অসমত প্ৰৱেশ কৰিছিল আৰু অসমত তেওঁলোকে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰাৰ কাৰণে তেওঁলোকে ইয়াতলৈ আহিছিল আৰু তেওঁলোকক কি হৈছিল যেতিয়া তেওঁলোক ইয়াতে প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোকক আহোম এজন আছিল তেওঁৰ নাম আছিল ৰূপা দায়ধৰা তেওঁ এজন মুছলমান তেওঁ বিষয়া আছিল আৰু সেই মুছলমান বিষয়া এজনে তেওঁক এজন চোৰাংচোৱাৰ সন্দেহত তেওঁৰ মানুহবিলাকৰ মাজত নীতিভ্ৰষ্ট কিছুমান কথা প্ৰচাৰ কৰাৰ অপৰাধত তেওঁক অপৰাধী সাব্যস্ত কৰিছিল আৰু অপৰাধী সাব্যস্ত কৰি তেওঁ স্বৰ্গদেউৰ ৰাজদুৱাৰত উপস্থিত কৰাইছিল আৰু তেওঁক স্বৰ্গদেউৰ নিৰ্দেশ মতে তেওঁৰ চকু কাঢ়িবলৈ আহ্বান জনোৱা চকু কাঢ়িবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু চকু কাঢ়ি তেওঁৰ সেই যি চকু আজান ফকীৰ সাহাবৰ চকু দিখৌ নদীত পেলাই দিয়া হৈছিল আৰু জনশ্ৰুতি অনুসৰি যে সেই দিখৌ নৈত যেতিয়া তেওঁৰ চকু পেলাইছিল সেই নৈৰ পানীত পেলাইছিল দিখৌ নৈৰ পানীত তেতিয়া দিখৌ নৈ উভতি ববলৈ লৈছিল আৰু তেওঁৰ এক ঐশ্বৰিক মাহাত্ম্যৰ কথা গম পাই তেওঁৰ ওচৰত ক্ষমা বিচাৰি তেওঁক সম্পূৰ্ণ কৰি শেষত কি হ'ল যে তেওঁক খৰাগুৰি চাপৰি বুলি দিখৌ নৈৰ পাৰত খৰাগুৰি চাপৰি বুলি এটা চাপৰিত তেওঁক নিজস্ব তেওঁৰ থকা ঠাই তেওঁ বনাই দিয়া হ'ল আৰু তাত তেওঁ চকুৰি ভকতক লৈ তেওঁ ধৰ্ম প্ৰচাৰৰ আত্মনিয়োগ কৰিছিল আৰু এনেদৰে তেওঁ অসমত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু এনেদৰে প্ৰচাৰ কৰি এদিন তেওঁৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ পিছত তেওঁক শিৱসাগৰৰ যি ধাইআলি আছে সেই ধাইআলিৰ কাষত তেওঁৰ কবৰস্থান তেওঁৰ কবৰ দিয়া হৈছিল আৰু আজিও অসমীয়া সমাজত খৰাগুৰি চাপৰি সমন্বয়ৰ এক ক্ষেত্ৰ হিচাপে জিলিকি ৰৈছে আৰু এই ক্ষেত্ৰত আজি আমাৰ যি ইছলাম ধৰ্মৰ যি প্ৰচাৰ অসমত ঘটিছে আৰু ইয়াৰ মূলতে আছিল এই আজান ফকীৰ সাহাব আৰু আজি আমাৰ যি সমন্বয় আজি আমাৰ হিন্দু মুছলমানৰ মাজত যি সমন্বয় এই সমন্বয়ৰ হেতু গঢ়তা হিচাপে আজান ফকীৰ সাহাব চিৰদিনলৈকে আমাৰ সমাজত অমৰ হৈ থাকিব আৰু আমাৰ এই যি জিকিৰ আৰু জাৰি এই জিকিৰ আৰু জাৰিসমূহক সংগ্ৰহ কৰিছিল স্বনামধন্য আমাৰ যি কবি সাহিত্যিক সৈয়দ আব্দুল মালিকদেৱে আৰু তাক অসমীয়া সাহিত্যৰ অন্যতম কৃতি হিচাপে আজি পৰিগণিত হৈছে আজিৰ আলোচনা আমাৰ ইয়াতে সমাপন ঘটিল নমস্কাৰ আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ এই যি শিক্ষা চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সমান্তৰালকৈ আমাৰ শিক্ষা যি ফেসবুক পেজ আছে ইয়াকো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব ছাত্ৰ ছাত্ৰীৰ যদি কিবা অসুবিধা থাকে তেওঁলোকৰ কিবা প্ৰশ্ন থাকে আমালৈ পঠিয়াব পাৰিব আমি পৰৱৰ্তী সময়ত ইয়াৰ বিষয়ে আৰু বিস্তৃত আলোচনা কৰিম